হেল্ল' এভৰিৱান, কি খবৰ? ভালে আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মই সীমা গগৈ, মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কি বনাম আপোনালোকক দেখুৱাম। আজি সৰু মাছৰে মানে পাতত দিম, মাছ পাতত দিম আৰু ভালকৈ বাছি ল'লোঁ। সৰু মাছ বাচিবলৈ বহুত দিগদাৰ হয় আৰু উপায়টো নাই, বাচিব লাগিবই। ভালকৈ বাছি ল'লোঁ আৰু বাচি পেলাই এতিয়া ভালকৈ ধুই ল'ম আৰু বহুত দিগদাৰ হয় বাচিবলৈ। আৰু তাৰপৰা জলকীয়া কেইটামান বাৰীৰে ছিঙিলোঁ, ঘৰতে লাগিছিলে। আৰু পাতত দিলে কেঁচা জলকীয়া দিলে ভাল লাগে। ভোট জলকীয়া জাতটো সৰু হয়। ইয়াতে জলকীয়া দিলোঁ আৰু আপোনাৰ নহৰু আৰু জলকীয়া দিলোঁ। আৰু ইয়াতে মই মান ধনিয়াও আনিছোঁ দিবলৈ। হালধি অকণমান দিলোঁ, হালধি দি নিমখৰ লগতো দি দিছোঁ অলপমান। মিঠাতেল অলপো দি দিলোঁ। তাৰপৰা এনেকৈ বান্ধি দিলোঁ, মেৰিয়াই দিলোঁ। ভালকৈ নাজানো, হ'লেও পাতত দিয়া মাছটো খোৱা মজাই বেলেগ। এনেকৈ কৰি পেলাই বান্ধি দিলোঁ গেছটো অন কৰি ল'লোঁ। অন কৰি টাৱাখন পাতি দিলোঁ। টাৱাখন দি দিছোঁ চব, নাল নাই। তাৰপৰা ঢাকি দিলোঁ। ঢাকি পেলাই এনেকৈ আপোনাৰ 15 মিনিটমান থ'লোঁ। তাৰপিছত ৰেডি হৈ গ'ল। আপোনালোকক দেখাইছোঁ দেই কেনেকুৱা হ'ল। গৰম আছিলে, বহুত গৰম হৈ আছিলে। বহুত গৰম, ধুনীয়া হৈছে। খাবলৈও হয়তো ধুনীয়াই হ'ব। ইমান ধুনীয়া হৈছে। পাতত দিয়া মাছটো খাই ভালেই লাগে, আৰু জুইত হ'লে আৰু ভাল হ'ল হয়। তাৰপিছত ভাবিলোঁ অলপমান মাছ ফ্ৰাই কৰোঁ। গোটেইখিনি পাতত দিয়া নাছিলোঁ, অলপমান থৈ দিছিলোঁ এক্সট্ৰাকৈ। অলপমান ফ্ৰাই কৰিলোঁ, অলপ টানকৈ কৰকৰীয়া হ'লে ভাল লাগে সৰু মাছ ন। ফ্ৰাই কৰি ল'লোঁ। দীঘল কৰি থ'লোঁ। ভেন্দিটো এনেকৈ ফ্ৰাই কৰি খাই ভাল লাগে চাবচোন।
একদম চিম্পুলত হয়। এনেই আৰু গৰম বতৰ আৰু এনেকেই মছলা নিদিয়াকৈ দাইল বইল কৰিলোঁ, ভাতকেৰেলা দিছিলোঁ লগতে, মাছ এনেকৈ ভেন্দি আৰু পাততীয়া মাছ, পিঁয়াজ, টেঙা। সাধাৰণ। ভাল লাগিলে মানে কমেণ্ট আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।